নমস্কাৰ, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ 13 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম ইয়াৰ প্ৰশ্ন উত্তৰ। অনুশীলনী 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে? উত্তৰ 1947 চনৰ 15 আগষ্টৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। খ নম্বৰ প্ৰশ্ন, ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে? উত্তৰ ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। গ নম্বৰ প্ৰশ্ন, সংবিধান সভাৰ সভাপতি কোন আছিল? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। খ নম্বৰ প্ৰশ্ন, সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল? উত্তৰ ডক্টৰ ভীমৰাও আম্বেদকাৰ। ঙ নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? উত্তৰ 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন গৃহীত হৈছিল। 2 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ, আমি 1950 চনৰ প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। খ নম্বৰ, ভাৰতৰ সংবিধানখন অতি দীঘলীয়া সংবিধান। গ নম্বৰ, ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। ঘ নম্বৰ, প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব সংবিধান আছে। ঙ নম্বৰ, 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। 3 নম্বৰ, মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা? উত্তৰ ভাৰতীয় সংবিধানত প্ৰদত্ত যিবোৰ অধিকাৰৰ জৰিয়তে ইয়াৰ নাগৰিকসকলে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে, সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বোলে। ভাৰতৰ সংবিধানত 6বিধ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে। সেইবোৰ হ'ল: 1 নম্বৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, 2 নম্বৰ স্বাধীনতাৰ অধিকাৰ, 3 নম্বৰ সমতাৰ অধিকাৰ, 4 নম্বৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, 5 নম্বৰ শোষণৰ বিৰুদ্ধে প্ৰতিকাৰৰ অধিকাৰ, 6 নম্বৰ ধৰ্মীয় অধিকাৰ। 5 নম্বৰ প্ৰশ্ন, চমুটোকা লিখা। ক নম্বৰ স্বাধীনতা আন্দোলন। উত্তৰ ভাৰতবৰ্ষক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰি দেশ স্বাধীন কৰিবৰ বাবে সমগ্ৰ দেশজুৰি ব্ৰিটিছসকলৰ বিৰুদ্ধে যি যুঁজ বা বিদ্ৰোহ গঢ় লৈ উঠিছিল, সেইসমূহকে স্বাধীনতা আন্দোলন বুলি আখ্যা দিয়া হৈছিল। এই আন্দোলনৰ মূল গুৰি ধৰোঁতা আছিল মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, সৰোজিনী নাইডু, আবুল কালাম আজাদ আদিৰ দৰে বৰেণ্য ব্যক্তিসকল। খ নম্বৰ ভাৰতৰ সংবিধান। উত্তৰ ভাৰতবৰ্ষৰ সুপৰিচালনা আৰু ইয়াৰ নাগৰিকৰ ৰক্ষণাবেক্ষণৰ বাবে থকা নীতি নিয়ম আৰু আইন কানুনবোৰৰ সমষ্টিয়ে হ'ল ভাৰতবৰ্ষৰ সংবিধান। 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত গঠন হোৱা সংবিধান খচৰা সমিতিয়ে প্ৰস্তুত কৰা সংবিধানখন 1950 চনৰ 26 জানুৱাৰীত সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। ভাৰতৰ সংবিধান অনুসৰি ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। গ নম্বৰ মৌলিক অধিকাৰ। উত্তৰ ভাৰতৰ সংবিধানত প্ৰদত্ত যিবোৰ অধিকাৰৰ জৰিয়তে ইয়াৰ নাগৰিকসকলে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে, সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বোলে। ভাৰতৰ সংবিধানে দেশৰ নাগৰিকসকলক 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। ঘ নম্বৰ মৌলিক কৰ্তব্য। উত্তৰ দেশৰ কল্যাণ সাধনৰ বাবে জনসাধাৰণে কেৱল মৌলিক অধিকাৰসমূহ ভোগ কৰিলেই নহ'ব, তাৰ বিনিময়ত ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব পালন কৰিব লাগিব। তেতিয়াহে তেওঁ প্ৰকৃততে ৰাষ্ট্ৰখনৰ সুনাগৰিক হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব। সেইবাবে প্ৰতিজন নাগৰিকৰে কিছুমান কৰণীয় থাকে। দেশখনৰ প্ৰতি থকা নাগৰিকসকলৰ এই কৰণীয়সমূহক মৌলিক কৰ্তব্য বোলে। ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে।